গাইজ মহামায়া মন্দিৰ সঁচাকৈ এক অতি জাগৃত মন্দিৰ। কিয়নো কৈছোঁ গাইজ, এই মন্দিৰত মা কামাখ্যাৰ এটা অংশ আছে। তাৰ বাবে বহুত দূৰ দূৰণিৰ পৰা মানুহ অহা শুনিছোঁ। আমি আজি আহিছোঁ আৰু পূজা অৰ্চনা আমি কৰিলোঁ, সেৱা লৈছোঁ। আৰু এই মন্দিৰখনৰ চাৰিওফালে সেউজীয়া গছ গছনি, মানে প্ৰাকৃতিক দৃশ্যৰ মাজত এই মন্দিৰটো আছে। খুবেই শান্তিময়, হুলস্থুল নাই, কোনো ভিৰ নাই। আৰু এটা আকৰ্ষণীয় দৃশ্যটো ক'ব গ'লে কি জানানে, একদম বান্দৰ, বহুত বান্দৰ আছে, হনুমান ভক্ত, আৰু চাকিবোৰ জ্বলি আছে দেখিব পাৰিছে। আৰু আহি পিনে খুবেই শান্তি পাইছোঁ। আৰু আপোনালোকে সকলোৱে আহিবচোন সময় পালে মহামায়া স্নান ঘাটলৈ। আমি এতিয়া ওলাম ইয়াৰ পৰা, সকলোৱে ওলাইছে, ময়ে বাকী আছোঁ। ওলোৱাৰ লগে লগে চাওক, এটা প্ৰকাণ্ড গছ, আৰু গছজোপা নাজানো এইটো সঁচাকৈ উঠি অহা গছ নে বনাইছে নাজানো, কিন্তু বহুত প্ৰকাণ্ড এটা গছ। আৰু গছত বান্দৰো আছে, দেখিছেনে? কিন্তু ইয়াত বান্দৰ বহুত দেখিব পোৱা যায়। তো কেনেকুৱা লাগিছে জনাব নাপাহৰিব, সকলোৱে আহিব স্নান ঘাটলৈ মহামায়া।